নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ চবৰে ভাল। তো বন্ধুসকল, আপোনালোকে গম পাইছে আজি মই কি টপিকৰ ওপৰত ভিডিঅ' বনাম বুলি ভাবিছোঁ। তো কোনোবা পাবজি প্লেয়াৰ যদি ভিডিঅ'টো চাইছে প্লিজ এটা লাইক কৰক। আপোনালোকক এটা বহুত ডাঙৰ ইনফৰমেশ্যন মই দিবলৈ ওলাইছোঁ। তো বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। পাবজি আকৌ পুনৰ ঘূৰি আহিছে ইণ্ডিয়াত। তো বন্ধুসকল, সকলোবিলাক আপোনালোকক বুজাই ক'ম। তো বুজাই কৰাৰ আগতে মোৰ ৰেগুলাৰ ইণ্ট্ৰ'টো লগাই লওঁ। তো বন্ধুসকল ব'লক ভিডিঅ'টো আৰম্ভ। বন্ধুসকল, যদি কোনোবা পাবজি প্লেয়াৰ ভিডিঅ'টো চাই আছে তেওঁলোকৰ কাৰণে এটা সুখবৰ, কাৰণ পাবজি পুনৰ ঘূৰি আহিছে ইণ্ডিয়াত। তো কেনেকৈ ঘূৰি আহিছে, তো কি ছিষ্টেমত ঘূৰি আহিছে, সকলোবিলাক তোমালোকক ক'ম। তো ভিডিঅ'টো শেষলৈকে চোৱা, তেতিয়া আপোনালোকে গম পাবা তো কেনেকৈ খেলিব পাৰিবা, তো কি কৰিব লাগিব, সকলোবিলাক প্ৰচেছ ক'ম। তো তোমালোকে শুনা কি হৈছে। পাবজি আৰু টিকটক, পাবজি আৰু টিকটক দুটা এপছ ইণ্ডিয়াই কি কৰিছিলে, বেন কৰি ৰাখিছিল। কাৰণ সেইকেইটা এপছ ইণ্ডিয়াৰ নহয়। তো ইণ্ডিয়াৰ এপছ নোহোৱাৰ কাৰণে সেইকেইটা বেন কৰি ৰাখিছিল। এইকাৰণে ৰাখিছিল যে ইণ্ডিয়াৰ যিকোনো ডাটা সেই এপছকেইটাৰ যোগেদি বেলেগ দেশে পায়। তো বন্ধুসকল, সেইকাৰণে পাবজি আৰু টিকটক বেন কৰি ৰাখিছিল। ইমান ইউজাৰ থকাৰ পিছতো বেন কৰি ৰাখিছিল। তো বন্ধুসকল, এতিয়া পাবজি কি কৰিছে, পাবজি যোনটো এটা ধৰি লওক এটা কোম্পানী বুলি ধৰি লওক, পাবজি কোম্পানীয়ে ইণ্ডিয়াক কৈছে যে আমি ইণ্ডিয়াৰ কাৰণে ইণ্ডিয়া গ্ৰাফিক্সত বা ইণ্ডিয়া ছিষ্টেমত আমি পাবজিটো আপোনালোকক বনাই দিম, পাবজিটো আপোনালোকে অ'পেন কৰি দিয়ক। তো ইণ্ডিয়াৰ সেইটো মান্তি হৈছে। আৰু কি হৈছে, এইটো পাবজি অতি সোনকালে ইণ্ডিয়াৰ মাজলৈ ঘূৰি আহিব। তো বন্ধুসকল, এইটো অতিকৈ এটা ভাল খবৰ পাবজি প্লেয়াৰসকলৰ বাবে। যদি পাবজি প্লেয়াৰ কোনোবাই ভিডিঅ'টো চাই আছে প্লিজ এটা লাইক কৰিব। আৰু দুটামান কথা, পাবজি গ্ৰাফিক্সত কিছুমান সাল সলনি হ'ব পাৰে। তো মই ভাবিছোঁ যিহেতু পাবজি কোম্পানীয়ে ইণ্ডিয়াৰ কাৰণে পাবজিটো বনাইছে, তো তাত কি হ'ব পাৰে, ইণ্ডিয়াৰ কিছুমান জেগাৰ নাম সোমাব পাৰে। ধৰি লওক জেগা ঠাই ইণ্ডিয়াৰ মেপৰ লেখীয়া ধৰি লওক কিছুমান হ'ব পাৰে। ধৰি লওক কিছুমান আচৰিত বস্তু, ধৰি লওক কি সোমাব পাৰে, তাজমহল ধৰি লওক এনেকুৱা ধৰণৰ কিছুমান জেগা পাবজি মেপত সোমাব পাৰে। তো গ্ৰাফিক্স একে থাকিব, সম্পূৰ্ণ পাবজি লিখীয়া থাকিব, একেই ছেইম পাবজিয়ে হয়, কিন্তু তাত গ্ৰাফিক্সত অইন একো সাল সলনি নহয়। তাত কিন্তু মেপছত ধৰি লওক অকণমান সাল সলনি হ'ব পাৰে। তো পাবজিয়ে আৰু এটা ছিষ্টেম সলনি কৰিব। তো নতুন পাবজিত এইটো সলনি হ'ব, কিন্তু ইণ্ডিয়াৰ কাৰণে যোনটো পাবজি বনাব ন, তাত সলনি হ'ব। কিন্তু আগৰ পাবজিত সেইটো সাল সলনি নহয়। ইণ্ডিয়াৰ কাৰণে যোনটো পাবজি বনাই আছে বা অতি সোনকালে আহি আছে, ৰিলিজ হ'ব, সেই পাবজিটোত কি হ'ব, কিছুমান নিৰ্ধাৰিত সময়সীমা থাকিব যে ইমান টাইমৰ পৰা ইমান টাইমৰ ভিতৰতহে পাবজি খেলিব পাৰিব। ধৰি লওক এতিয়া কিছুমানেতো এনি টাইম পাবজি গেমত ধৰি লওক কিছুমান আছে এনেকুৱা প্লেয়াৰ যিসকলে এনি টাইম পাবজি বা ফ্ৰী ফায়াৰ হওক এনেকুৱা গেমবোৰ এনি টাইম খেলি থাকে। তো সেইসকলৰ কাৰণে এইটো কৰিছে ইণ্ডিয়াই। তো কি হ'ব, কিছুমান নিৰ্ধাৰিত সময়সীমা থাকিব, সেই সময়সীমাৰ ভিতৰতহে আপোনালোকে কৰিব পাৰিব, গেম খেলিব পাৰিব। তো এইটো মই ভাবিছোঁ ভালেই কৰিছে। কাৰণ এইকাৰণে ভাল কৰিছে যে কিছুমানে এনি টাইম খেলি থাকে, তেওঁলোক গেমৰ মাজতে সোমাই যায়। আৰু এইটো কৰাৰ পৰা ভাল হৈছে, কাৰণ আপোনালোকে গেম খেলক, কিন্তু গেমে আপোনালোকক খেলিব নোৱাৰে, যাতে এনেকুৱা হ'ব লাগে। তো গেম খেলক, পাবজি পুনৰ আহিছে, পাবজি প্লেয়াৰসকলে চাগে বহুত ফূৰ্তি পাইছে। তো বন্ধুসকল, তোমালোকে গেম খেলাত গেমক খেলিব নিদিবা তোমালোকক। তো বন্ধুসকল, ভিডিঅ'টো ইমানেই আছিল। তো ইনফৰমেশ্যনটো তোমালোকক দিলোঁ। মই পাবজি অফিচিয়েল পষ্টত এইটো পাইছোঁ। আৰু তোমালোকে যদি মোৰ কথা বিশ্বাস হোৱা নাই তেন্তে পাবজি অফিচিয়েল পষ্ট বা ইউটিউব য'ত তোমালোকে চাৰ্চ কৰি চাব পাৰা। তো বন্ধুসকল, ভিডিঅ'টো চাই যদি অকণমানো ভাল লাগিলে, তো বন্ধুসকল ভিডিঅ'টোত প্লিজ এটা লাইক কৰিব। আৰু মোৰ চেনেলটো যদি আপোনালোক কোনোবা প্ৰথম আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লগতে বেল আইকন প্ৰেছ কৰিব। যেতিয়া মই নতুন নতুন ভিডিঅ' লৈ আহিম তাৰ ন'টিফিকেশ্যন আপোনালোকে আগতে পায়। তো বন্ধুসকল, আজিলৈ বাই।